নমস্কাৰ। আজি বিষ্ণু ৰাভা দিৱস। কলাগুৰু বিষ্ণু ৰাভাৰ অসুস্থতাৰ সময়ত আমাৰ প্ৰাণৰ কবি হীৰেণ ভট্টাচাৰ্যই এটি কবিতা ৰচনা কৰিছিল। কবিতাটিৰ নাম প্ৰতীক্ষা। আজি বিষ্ণু ৰাভালৈ শ্ৰদ্ধাঞ্জলি জনাই মই প্ৰতীক্ষা পাঠ কৰিবলৈ ওলাইছোঁ। বহু পৰ হ'ল বেলিয়ে লাহ দিয়া, ধান কাটি দাৱনি যাক এতিয়াও মাজ পথাৰতে ৰৈ আছেহি। আজি গধূলি কমৰেড ৰাভা এই বাটে আহিব উভতি। চিফুঙৰ সুৰে সুৰে ইগাও সিগাও সাতুগাও ৰজনজনাই যাবহি। কমৰেড ৰাভা আজি এই বাটে আহিব উভতি। কিন্তু বিষ্ণু ৰাভা এই বাটেৰে উভতি নাহিল। তেওঁ পৰলোকলৈ গমন কৰিলে। বিষ্ণু ৰাভাৰ বিয়োগৰ বাতৰিত আমাৰ কবি হীৰেণ ভট্টাচাৰ্যই আন এটি কবিতা ৰচনা কৰিলে। কবিতাটোৰ নাম মোৰ আইৰ দুচকু। চকুৰ পানীৰে ভৰি পৰে মোৰ আইৰ দুচকু। এতিয়া কিহতে ঘৰলৈ উভতো। হৃদয়ৰ গভীৰত শুনো এটি কৰুণ সুৰ। দিঠকত দেখো মোৰ আইৰ দুচকু চকুলোৰে ভৰপূৰ। এতিয়া কিহতে ঘৰলৈ উভতো। তোমাৰ সেই গৰ্বিত বুকু ৰঙা পতাকাৰে ঢাকি থলো। তোমাৰ সেই গৰ্বিত বুকু ৰঙা পতাকাৰে ঢাকি থলো। সাগৰ স্পন্দিত দেহ কান্ধত তুলি ললো। সাগৰ স্পন্দিত দেহ কান্ধত তুলি ললো। এতিয়া কিহতে ঘৰলৈ উভতো। এতিয়া কিহতে ঘৰলৈ উভতো। ধন্যবাদ।